বহু সংখ্যক এনেকুৱা কেণ্ডিডেট আছে যিসকলে এপ্লাই কৰাৰ সময়ত এপ্লাই কৰিলে বা তেওঁলোকে ৰিক্ৰুইটমেণ্টৰ যিটো কাট অফ মাৰ্ক সেইটোও পাইছে, কিন্তু তেওঁলোকৰ ছাবজেক্ট কম্বিনেশ্যনটো মিলা নাই। PCM তেওঁলোকৰ নাই, তেওঁলোকৰ ছাবজেক্ট হয়তো বটানী, জুলজি তেনেকৈ তেওঁলোকৰ বেলেগ বেলেগ ছাবজেক্ট আছিলে। গতিকে সেই তেওঁলোকে কোৰ্টত এতিয়া এটা কেছ ৰুজু কৰিছে। ইয়াৰ বাবে স্নাতক শিক্ষকৰ পদত নিযুক্তিৰ ক্ষেত্ৰত সৃষ্টি হৈছে জটিলতা। বিশেষকৈ গণিত বিষয়ৰ বাবে নিৰ্ধাৰণ কৰা স্নাতক শিক্ষকৰ পদত নিযুক্তিৰ ক্ষেত্ৰত দেখা দিছে চৰম অনিশ্চয়তাই। আৰু সেইটো কাৰণে আমি আজি কি কৰিছোঁ, গোটেই অসমতে আমাৰ তেনেকুৱা ধৰণৰ যিখিনি মেথছ কেণ্ডিডেট আছে যাৰ ছাবজেক্ট কম্বিনেশ্যনটো মিলি থকা নাই, তেওঁলোকক ফৰ দ্য টাইম বিং আমি হোল্ড কৰি ৰাখিছোঁ। কোনো একচেপ্টেড বা ৰিজেকশ্যনৰ কোনো চাৰ্টিফিকেট বা একনলেজমেণ্ট তেওঁলোকক দিয়া হোৱা নাই, তেওঁলোক হোল্ড হৈ আছে। আৰু ফাৰ্ডাৰ যিটো ডিচিশ্যন হ'ব, কোৰ্টৰ ডিচিশ্যন বা গভমেণ্টেও কোৰ্টত যিটো এপিল দিব, তেতিয়া যিটো ডিচিশ্যন আহিব সেইমতে তেওঁলোকক আমি ট্ৰিট কৰিম। আৰু এই পদক্ষেপ গ্ৰহণ কৰাৰ মূলতেই ইতিপূৰ্বে জাৰি কৰা স্নাতক শিক্ষক পদৰ নিৰ্দিষ্ট বিজ্ঞাপন, ক'লে মাধ্যমিক উপ সঞ্চালক দীপিকা চৌধুৰীয়ে। ছায়েন্সত কম্বিনেশ্যনৰ কথা নাই, আমি যিকোনো কম্বিনেশ্যনৰ পৰা আহিলে এজ এ ছায়েন্স টিচাৰ এপইণ্ট কৰোঁ। গতিকে সেইটো কাৰণত আমাৰ চিন্তা চৰ্চা চলিছিলে গভমেণ্ট লেভেলত যে মেথছটো আমাৰ যাতে ষ্ট্ৰং হয়, তেওঁলোকৰ বেচিকটো যাতে ষ্ট্ৰং হয়। সেইটো কাৰণে এডভাৰটাইজমেণ্টত এইবাৰ আছিলে মেজৰ ইন মেথছ আৰু লগত PCM মানে কম্বিনেশ্যনটো ফিজিক্স কেমেষ্ট্ৰি থাকিব লাগিব। কাজেই শিক্ষক নিযুক্তি প্ৰক্ৰিয়া যে আৰু দীঘলীয়া নহ'ব, সেয়া এতিয়াই থিৰাংকৈ অনুমান কৰাটো কঠিন।